লোকলৈ বুলি হুল পুতি আজি নিজেই ফুটি মৰিছে কংগ্ৰেছৰ পৰা বাৰে বাৰে খেদা খোৱা এইজন অনিল ৰাজা। কেমেৰা দেখিলে ৰ'ব নোৱাৰা অনিল ৰাজাৰ আজি নিজৰেই মুখা খোল খালে যেন। আজি ৰাজহুৱা হ'ল ৰাজাৰ পাহাৰ সদৃশ সম্পত্তিৰ তালিকা। অনুসূচিত উন্নয়ন পৰিষদকে ধৰি তিনিটাকৈ কংগ্ৰেছী সংগঠনে অনিল ৰাজাৰে আজি পোল খুলিলে আৰু গাই গ'ল এফালৰ পৰা ৰাজাৰ সম্পত্তিৰ পাহাৰৰ তালিকাখন। শুনক মন দি। 1 নম্বৰতে গুৱাহাটী শ্ৰীমন্তপুৰ পোষ্ট অফিচৰ কাষত ৰাজপ্ৰসাদ সদৃশ অট্টালিকা। এই অট্টালিকাৰ গৰাকী হোৱাৰ আগত তেওঁ হাউচমেটৰ অধ্যক্ষ হোৱাৰ পূৰ্বে বছৰ বছৰ ধৰি ভাড়াঘৰত আছিল। 2 নম্বৰ শ্ৰীমন্তপুৰত তেওঁ ভতিজাকৰ নামত এক বৃহৎ অট্টালিকা হাউচফুডৰ জৰিয়তে। 3 নম্বৰ বেংগলোৰত তেখেতৰ আত্মীয়ৰ নামত দুটাকৈ ফ্লেট কয়। 4 নম্বৰ বেংগলোৰত আছুতীয়াকৈ মাটি কয়। 5 নম্বৰত গণেশগুৰি হেঙেৰাবাৰীত এটা বিশাল ফ্লেট। 6 নম্বৰ নগাঁৱৰ খুটিকটীয়া ৰেডিঅ' ষ্টেচনৰ সন্মুখত নতুনকৈ মাটি কিনি ঘৰ নিৰ্মাণ। 7 নম্বৰ গুৱাহাটী ভঙাগড়া মেডিকেললৈ যোৱাৰ পথত এজন ব্যৱসায়ীৰ সৈতে মিলি কেইবামহলীয়া হোটেল, যি হোটেলত আহ যাহ কৰাৰ দৃশ্য ফটো আমি দাখিল কৰিছোঁ। 8 নম্বৰ মাছখোৱাৰ পাচলি চিণ্ডিকেটৰ সৈতে জড়িত এজন ব্যক্তিৰ সৈতে লগ লাগি অধ্যক্ষ হৈ থকা সময়ত বৃহৎ ফ্লেট নিৰ্মাণ। 9 নম্বৰ অধ্যক্ষ হৈ থকা সময়ত নগাঁৱৰ বেবেজীয়াত বৃহৎ পৰিমাণৰ মাটি কয়। একো নথকা উপাৰ্জনহীন অনিল ৰাজাৰে সম্পত্তি এইবোৰ। কেৱল অভিযোগ অনাই নহয়, দেখুৱাই গ'ল তেওঁলোকে সম্পত্তিৰ ফটোবোৰ একাধিক্ৰমে। প্ৰথমেই দেখুৱালে ভঙাগড়ত থকা ৰাজাৰ হোটেলখন। তাৰ আমি দেখাইছোঁ এখন ফটো অনিল ৰাজাৰ বিনিয়োগ কৰা হোটেলখন। এইখন আছিলে ভঙাগড়। হয় হয় হয়, অনিল প্লাজা। এইবাৰ চাওক অনিল ৰাজাৰ গুৱাহাটীত থকা ৰাজপ্ৰসাদ আৰু অট্টালিকাৰ ছবি। এইখন দেখালোঁ আপোনালোকক। পৰৱৰ্তী চাওক অনিল ৰাজাৰ আত্মীয় নামত ক্ৰয় কৰা ৰাজপ্ৰসাদ আৰু অট্টালিকা ছবি। এইটো হ'ল ৰূপনগৰ। এইটো ৰূপনগৰ। এটা বিশাল অট্টালিকা। আগতে ভাড়াঘৰত থকা একো নথকা অনিল ৰাজাৰ এতিয়া ৰাজপ্ৰসাদ আছে। এইটো তেওঁ আগতে তেওঁ ভাড়াঘৰত আছিলে শ্ৰীমন্তপুৰত। প্ৰথম তেতিয়া তেওঁ একো নাছিলে, তেওঁ একোৱেই নাছিলে তেখেতৰ। এই ভাড়াঘৰটো প্ৰথম তেওঁ জীৱন নিৰ্বাহ আৰম্ভ কৰিছিলে গুৱাহাটীত আহি। গুৱাহাটীৰ হেঙেৰাবাৰীতো আছে বিশাল ফ্লেট। আৰু এইটো তেওঁ হেঙেৰাবাৰীত থকা তেওঁ ফ্লেটৰ ছবি। এইটো হেঙেৰাবাৰীত তেখেতৰ নাম ফ্লেট আছে অনিল ৰাজাৰ নামত। হয় হয়। নগাঁৱতো অসংখ্য সম্পত্তি আছে অনিল ৰাজাৰ। এইটো আপোনাৰ নগাঁও খেনচোৱা আপোনাৰ নগাঁও ৰেডিঅ' চেণ্টাৰৰ সন্মুখতে তেখেতৰ এইটো বৃহৎ অট্টালিকা। গতিকে এইটো তেখেতৰ সম্পত্তি বুলি আমি গম পাইছোঁ। ইয়াৰ আৰু যিবোৰ যাৱতীয় নথি পত্ৰ আমি দিব লাগে পিছত আমি আপোনালোকক দিম। হয়, নগাঁও খেনচোৱা। কংগ্ৰেছৰ মতে কেঞ্চাৰ সদৃশ ব্যক্তি অনিল ৰাজাৰ হাউচফেডৰ কেলেংকাৰী যদি তদন্ত হয়, সেয়া হ'ব অসমৰ সৰ্ববৃহৎ কেলেংকাৰী। এইজন লম্পট ধুৰন্ধৰ ৰাজা ভদ্ৰ মুখাপিন্ধা ভদ্ৰ সমাজৰ এজন কেঞ্চাৰ সদৃশ ব্যক্তি। যোৱা কংগ্ৰেছ চৰকাৰৰ আমোলত হাউচফেডৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱাৰ পাছত অংগনবাদী কেন্দ্ৰ, পাকঘৰ আদি নিৰ্মাণৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ বাবে পৰৱৰ্তী সময়ত চৰকাৰে তেখেতক পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল। উপযুক্ত তদন্ত হ'লে অনিল ৰাজা অধ্যক্ষ হিচাপে থকা কালচোৱাৰ হাউচফেডৰ কেলেংকাৰী অসমৰ সৰ্ববৃহৎ কেলেংকাৰী হিচাপে পৰিগণিত হ'ব বুলি আমি ভাবোঁ। তেওঁ হাউচফেডৰ অধ্যক্ষ হৈ থকা সময়ত গুৱাহাটী, বেংগলোৰ আদিত বেনামী সম্পত্তিৰ পাহাৰ গঢ়াৰ লগতে আনকি লণ্ডনতো ছোৱালী পঢ়োৱাৰ নামত বিনিয়োগ কৰাৰ বিষয়ে আমি সকলোৱে জানো। হাউচফেডৰ অধ্যক্ষ হোৱাৰ আগৰ সম্পত্তি আৰু এতিয়াৰ সম্পত্তিৰ অনুসন্ধান হ'লেই সকলো তথ্য হেনো ওলাই পৰিব। ইয়াৰ উপৰি বিভিন্ন স্থানত বিভিন্ন ব্যক্তি তথা পৰিয়ালৰ নামত হাউচফেডৰ প্ৰাক্তন অধ্যক্ষ ৰাজাই অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে। বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা আৰু সঠিকভাৱে অনুসন্ধান কৰি ওপৰত উল্লেখিত ব্যক্তিসকলৰ তদন্ত আওতালৈ আনে, তেনেহ'লে আমি অধিক তথ্য পোহৰলৈ আহিব পাৰে। মহোদয়, হাউচফেডৰ প্ৰাক্তন অধ্যক্ষ ৰাজাৰ অধ্যক্ষ হোৱাৰ আগেয়ে কিমান সম্পত্তি আছিল? নিজা ঘৰত আছিল নে ভাড়াঘৰত আছিল? অধ্যক্ষ হোৱাৰ পাছত তেখেতৰ নামে বেনামে কিমান সম্পত্তিৰ
গৰাকী হৈছে সঠিকভাৱে অনুসন্ধান কৰিলে সকলো তথ্য ওলাই পৰিব। ইয়াৰ পিছতে কংগ্ৰেছে তোলে কেইটামান প্ৰশ্ন। অনিল ৰাজাক নষ্ট চৰিত্ৰৰ ব্যক্তি বুলি অভিযোগ তুলি তেওঁলোকে প্ৰশ্ন তুলিলে পদুমী কোন। তাৰোপৰি অনিল ৰাজাৰ প্ৰতি দুটামান আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। পদুমী কোন? পদুমী কোন আমাতকৈ হয়তো তেখেতে বেছি ভালদৰে জানিব। আজমলৰ খুৰশালীয়েক সেলিম আৰু সেলিমৰ লগত কি সম্বন্ধ? পাচলি চিণ্ডিকেটৰ লগত জড়িত জাহানুদ্দিন কোন? পদুমী কোন? আজমলৰ খুৰশালীয়েক সেলিম কোন? পাচলি চিণ্ডিকেটৰ লগত জড়িত জাহানুদ্দিন কোন? ডুবাইত গৈ তেওঁৰ পৰিয়ালে কাৰ আতিথ্য লৈছিল? এই সবিশেষ তথ্য লৈ আমি আকৌ আহিম। অনিল ৰাজাৰ বিৰুদ্ধেও এতিয়া CM ভিজিলেন্সৰ দ্বাৰা তদন্ত কৰা আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীক। যদি এখন পত্ৰৰ ভিত্তিত শূন্য সহনশীলতা গ্ৰহণ কৰা চৰকাৰে তদন্ত আৰম্ভ কৰিব পাৰে, আমিও মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাম। এইখিনি আমি মুখ্যমন্ত্ৰী তদাৰকী শাখাত আমি প্ৰেৰণ কৰিম, যাতে তেখেতৰ ওপৰতো CM ভিজিলেন্সৰ দ্বাৰা তদন্ত কৰি কেনেকৈ তেওঁ সম্পত্তি আহৰণ কৰিছিলে তাৰ এটা উচিত তদন্ত হ'ব বুলি আপোনালোকৰ চেনেলৰ জৰিয়তে বিনম্ৰভাৱে আমি অনুৰোধ জনালোঁ। তেওঁলোকে এই বুলিও অভিযোগ তোলে যে ৪-৫ বাৰ কংগ্ৰেছৰ পৰা খেদা খোৱা এইজন অনিল ৰাজাই কংগ্ৰেছৰ টকাও আত্মসাৎ কৰিছিল। কংগ্ৰেছৰ দায়িত্বত থকাৰ সময়ত যোৱা বিধানসভা নিৰ্বাচনত নিখিল ভাৰত কংগ্ৰেছ সভানেত্ৰী শ্ৰীমতী ছোনিয়া গান্ধী বৰপেটালৈ অহাৰ সময়ত নিখিল ভাৰত কংগ্ৰেছ সভানেত্ৰীৰ সভা আয়োজনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা দিয়া এক শকত ধন তেওঁ আত্মসাৎ কৰা বুলি বৰ্তমানৰ এজন বিধায়ক অনিল ৰাজা ডাঙৰীয়াৰ সন্মুখতে নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ আৰু 126টা সমষ্টিৰ যোৱাবাৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ সন্মুখত অনিল ৰাজা ডাঙৰীয়াই এই শকত ধন আত্মসাৎ কৰা বুলি অভিযোগ কৰিছিল আৰু তেওঁ তলমূৰকৈ এই অভিযোগ মানি লৈছিল। অৰুণাচলৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী অনিল ৰাজাৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰদান কৰা 1 কোটি টকা অনিল ৰাজা ডাঙৰীয়াই আত্মসাৎ কৰাৰ কথা ইতিমধ্যে বহলভাৱে প্ৰচাৰিত হৈছে আৰু আত্মসাৎ কৰাৰ বাবে পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছ দলৰ পৰা নিলম্বন হ'ব লগাও হৈছে। উল্লেখযোগ্য যে মন্ত্ৰী, বিধায়ক কিংবা সাংসদৰ মাহে একোটাকৈ মোটা অংকৰ দৰমহা সোমায় বেংকত, কিন্তু অনিল ৰাজাৰ একোৱেই উপাৰ্জন নাই। অথচ বিশাল সম্পত্তিৰ গৰাকী এইজন অনিল ৰাজা। নিজৰ জীয়েককো আমেৰিকাত পঢ়ুৱাই বিনিয়োগ কৰিছে অনিল ৰাজাই। ডুবাইলৈ অহা যোৱা কৰি থাকে অনিল ৰাজা। অসমৰ বাহিৰতো সম্পত্তি গঢ়িছে অনিল ৰাজাই। সংবাদমেলত এইসকল কংগ্ৰেছী দাবী ব্লেকমেইলিঙৰ জৰিয়তেই সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছে এইজন অনিল ৰাজাই। ভিডিঅ' জাৰ্নেলিষ্ট পাপু আৰু জ্যোতিষৰ সৈতে দেৱজিৎ তালুকদাৰ আৰু প্ৰশান্ত কুমাৰ বৰুৱা, আছাম টক্স।